নমস্কাৰ। মই আজি খাটনি একদম গায়া আমাৰ মাংস ভাত কি পদ্ধতিৰে খোৱা হয় মই ভিডিঅ' যোগে আপোনালোকক দেখুৱাইছোঁ। এই আমাৰ ভাত খোৱা বনাইছোঁ মানে ভাত চাওক এইবিলাক দি আছে এইবিলাক বনাওঁতে আমাৰ আমি যিখিনি পাৰি আমি ভাত চাহ আমাৰ মাংস আমাৰ হৈ আছে এতিয়া বৰ্তমান মাংস আমি বনাই আছে আজি মাংস আজি আমাৰ ডাঙৰ আমাৰ ঠাকুৰীয়া এইটো আমাৰ বনাইছে আমাৰ আমি চাটনি খালোঁ এইটো ভাতৰ লগত এইটো ভাতৰ পানী এটা হ'ল আমাৰ এইবিলাক কেমেৰা পাছত দেখুৱাইছোঁ আপোনালোকক এই চিধা চিধি থকা মূৰ্তি চিধা চিধা মূৰ্তি দুটা এই চাহ কিন্তু লটাৰী এই চাহ বনাই আছে আমাৰ যিবিলাক আমাৰ মদ নাখায় সেইবিলাক আমাৰ চাহ বনাই আছে দেখুৱাইছোঁ আমাৰ এইয়া আমাৰ এক নম্বৰ গায়াৰ আমাৰ এই গায়াবিলাকৰ এক চাইড হ'ব লাগিব ধুনীয়াকে আছে এইটো হাওলৰ আমাৰ যিটো হাওলৰ হাওল আমাৰ এই নাও যে ভাসাব এই তাৰে আৰু আমাৰ প্ৰমুখ ভাই নাও ভাসাব এটা চাওক আৰু এটা কৰে আমি এইবিলাক কৰিছোঁ আমি আমি আৰু এইখিনি কৰি মই নমস্কাৰ দিছোঁ। ভালদৰে লাইক কৰিব শ্বেয়াৰ কৰিব।